हेलो फ्रेंड्स वेलकम टू समीर DSK तो এইটো সিজনটো কি হল মানে এনেকুৱা টাইমত ন মহান জনগোষ্ঠী কাজ দহা বিশেষকৈ পতা হয় সেইকাৰণে কি হল আজিও কাজ দহা পাতিছে তো বোকা পথাৰ গাঁৱত মানে দ পথাৰত পাতিছে আৰু মই ভাবিছো কি তাতে এটা মানে আহিলো আৰু মাহঁতে আহিছে ন মা দেউতাহঁতে আহিছে তো দেউতাৰ লগত মই আহিলো এতিয়ালৈকে মই ভিতৰ বাহিৰলৈ যোৱা নাই দেই ভিতৰতে সোমাই আছো গাড়ীৰ ভিতৰতে তো মাহঁতে সবে গ'ল তাৰপিছত চাওঁ আৰু মই এপাক যাম মানে আপোনালোকৰ কেনেকুৱা কি এনেকুৱা কি চিষ্টেমত কৰিছে আপোনালোকক দেখাম আজি প্ৰথমতে ইয়াত দহা হৈ গৈছিলে চাগে দহা এতিয়া মানুহবিলাক চাওক এইবিলাক মানুহবিলাক এতিয়া ঘৰলৈ গৈছে আৰু মেইনকৈ আপোনাৰ দহা হয় ইফালে দেখিছে নহয় তাতে দহা কাজ চব হ'ব মানে দহা হৈ গ'ল ইতিমধ্যে দহা দিনত পাতে ন আৰু কাজ ৰাতি পাতে সেইকাৰণে ৰাতি হ'ব আৰু এতিয়া আৰু এইফালে গাড়ী পাৰ্কিং দিছে আৰু এইফালে গোটেই ৰাস্তাত মুঠতে গোটেই পূৰা জাম লাগি আছে গাড়ী লাইন তো বাহিৰৰ পৰা বাহিৰলৈ ওলাই লওঁ ইয়াৰ পৰা বাহিৰৰ পৰা কেনেকুৱা কিনো আপোনালোকক দেখাম তো চাব চাওক এইটো ৰাস্তা আৰু এইফালে ইয়াতে গাড়ী পাৰ্কিঙৰ চিষ্টেম ধুনীয়াকৈ দি দিছে আৰু এইফালে ৰাস্তাত ৰাস্তা ইফালে ন এইফালে নো এণ্ট্ৰি লগাই দিছে এইফালে চাওক নো এণ্ট্ৰি মানে এইফালে যদি লৈ যায় ন গাড়ী চাড়ীবিলাক পূৰা জাম লাগি যাব ন সেনে এইফালে ইয়াতে দি দিছে আৰু এইফালে পূৰা জাম ফুলুং বোকাপথাৰ ৰাজহুৱা কাজ দহালৈ অহা সমূহ অতিথি ভকত বৃন্দ আৰু শুভাকাংক্ষী ৰাইজলৈ উষ্ম আদৰণি 6 ফেব্ৰুৱাৰী 2023 সোমবাৰ আছে এইফালে নো এণ্ট্ৰি এইফালে চাবলৈ পথাৰ মাজত দিছে মানে নামঘৰ এইফালে নাই কিন্তু নামঘৰ যে ধুনীয়াকৈ বনাই দিছে এইফালে এইটো ৰাস্তা ন কঁঠালগুৰিটো লাগে দ পথাৰ দ পথাৰৰ মাজে মাজে যিটো ৰাস্তা আছে এইখন দ পথাৰতে দিছে আৰু 2018 চনৰ এইখন পথাৰতে ইয়াতে অসম সাহিত্য সভা পাতিছিলে আৰু এইফালে চাওক বেকগ্ৰাউণ্ডত পূৰা মানুহ আহি আছে মানে এতিয়া দহা হৈ গ'ল ন দহা শেষ হ'ল সেইকাৰণে আৰু এতিয়া কাজ হ'ব ৰাতি কাজলৈ মানুহবিলাক আহিছে আৰু লাহে লাহে স্থায়ীকৈ নামঘৰ নাছিলে ন সেইকাৰণে নামঘৰ এটা ইয়াত বনাই লৈছে ইয়াত পূৰা ধুনীয়াকৈ নামঘৰ এটা বনাই লৈছে আপোনালোকক দেখাই আছোঁ তো এইফালে ইয়াত চাব দেই ইয়াত এটা ভঁৰাল টাইপৰ মানে ৰাজহুৱা ভঁৰাল এটা বনাই লৈছে আৰু এইফালে শ্ৰদ্ধাঞ্জলি কানন ইয়াতে ধুনীয়াকৈ কাৰ মানে কাজ দহা দিছে কি ধুনীয়াকৈ ইয়াত লিখি দিছে তাকে আৰু ফটো চবৰে লগাই দিছে আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে চাওক পথাৰৰ মাজতে এটা নামঘৰ বনাই লৈছিলে ইয়াতে ধুনীয়াকৈ চাওক আৰু এইফালে টেম্পৰেৰী আৰু বহিবৰ কাৰণে তো এইফালে আমাৰ দেউতাক চিনি পাইছে চাগে টুপি পিন্ধিছে ন টুপি পিন্ধাজন আমাৰ দেউতা দেখিন মেইনকৈ আৰু এইফালে চাওক দহা কাজত ন প্ৰথমতে ভাৰ দি মেলি ভাৰ দিব লাগে তো ভাৰখিনি জমা দিবৰ কাৰণে ইয়াত কাউণ্টাৰ লগাই দিছে চাওক 1 2 3 4 5 6 আমাৰ জহা কাজ আছিলে ন তাতো দিছিলে ইয়াত 6টা কাউণ্টাৰ দিছে 6টা কাউণ্টাৰত প্ৰথমতে ইয়াত জমা দিব লাগিব এই বস্তুখিনি তাৰপিছত আৰু সেইফালে এইটো ভঁৰাল ঘৰ আছে ন ভঁৰাল ঘৰত দিবগৈ লাগিব মানে সিহঁতৰ ফালৰ পৰা জমা দিবগৈ আৰু কমিটিৰ ফালৰ পৰা তো এইফালে ছাৰহঁতে ইয়াত কাউণ্টাৰত লাগি আছে মানে আৰু এইফালে চাব ভাৰ এইফালে মানে ভাৰ দিবলৈ আহিছে যে মানুহবিলাক চব কাউণ্টাৰত মানে নাম চাম লিখি লৈছে ধুনীয়াকৈ নাম লিখি মেলি তাৰপিছত আৰু জমা দিবগৈ ৰেডি আহিছে অঁ তো তাততো কাউণ্টাৰত মানে প্ৰথমতে ভাৰখিনি জমা ল'ব ন জমা লৈ মেলি এইফালে চাব পিছফালে ভঁৰাল ঘৰ আছে ভঁৰাল ঘৰ ধুনীয়াকৈ তাত হ'বগৈ তাৰপিছত আৰু এই ভঁৰালৰ পৰা ফিল আপ হ'ব আৰু এইফালে গুটিবিলাক চকুৱা খোলা আছে আৰু ৰাজহুৱা খোলাও আছে চাগে আৰু এইফালে পাইপ দি দিছে পাইপত মানে পানী নিব লাগিব ন পানীৰ কাৰণে আৰু এইটো ভঁৰালতো ধুনীয়াকৈ লিখি দিছে আৰু প্ৰৱেশ কি চাওক কেৰাহী লাগিব ন কেৰাহীৰ কাৰণে ভঁৰালত মানে চব বস্তুবিলাক থৈ দিব এইটো নাম্বাৰ 1 ভঁৰাল ইয়াতে বস্তুবিলাক আছে ধুনীয়াকৈ এইবিলাক বস্তুবিলাক চাওক চব্জি তব্জি চব মুঠতে কি আছে গোটেই চব ইয়াত থৈ দিছে খৰি কি লাগে মানে সঁজুলিবিলাক সেইফালে পাত চাত চব সেইফালে খৰি পূৰা ঠাক লগাই দিছে কিন্তু ইমান অকণমানি খৰিত একোৱে নহ'ব আৰু বেলেগ গুদামবিলাকতো খৰি আছে চাগে এইবিলাক তো এতিয়া মই খোলাৰ মাজলৈ আহি গ'লোঁ মানে এইবিলাক চাওক এইফালে চব খোলা এখন চকুৱা খোলা দি দিছে খোলা একদম বহুত দূৰলৈকে দিছে দেই আৰু এইফালে টেংকি চাওক পানী টেংকি পূৰা ডাঙৰ লগাই দিছে আৰু এইফালে আছে সৰু সৰুকৈ টেংকি আৰু দূৰত চাওক গোটেই লাইট পূৰা ফিটিং কৰি থৈছে ৰাতি হ'ব ন ৰাতি হ'বৰ কাৰণেতো লাইট লাগিবই ন ৰাতি সেইকাৰণে
এইফালে চাওক লাইটিং চিষ্টেম পূৰা দূৰলৈকে দি দিছে আৰু ভঁৰাল ভঁৰাল চবফালে চাৰিওফালে দিছে ভঁৰাল সেইফালে এটা আৰু সেইফালে চবফালে দূৰৰ ফালে গোটেইখিনি ভঁৰাল দি দিছে চাওক এইটো ভঁৰাল নং 2 ইয়াত ভঁৰাল নং 2 200 টিকেট নাম্বাৰ থাকে ন টিকেট নাম্বাৰ 201 পৰা 400লৈকে দিছে এইটো ভঁৰাল নং 2 ইয়াৰ পৰা মানে এইখন খোলাৰ পৰা ল'ব লাগিব আৰু এইখিনি বস্তুখিনি ইয়াতে খোলা আছে আৰু এইফালে এইটো পানী টেংকি দূৰত তো এইফালে চাওক ভঁৰাল 3 এনেকুৱাকৈ 6টা নে কেইটা ভঁৰাল দিছে দেই 3 4 5 6 হয় 6টা ভঁৰাল দিছে 6টা ভঁৰালৰ পৰা মানে কিমানখন খোলা ৰ'ব আপোনালোকক দেখাম মই লাষ্টৰ ভঁৰালটোলৈ যাম এতিয়া লাষ্টৰ ভঁৰালটোৰ পৰা দেখাম এনেকৈ আৰু খোলাবিলাক চাওক খোলাবিলাক ধুনীয়াকৈ দিছে এই পথাৰৰ মাটিবিলাক চাপতে এইবিলাক ক'লা ক'লা চাওক কিমান ক'লা ক'লা মানে এই মাটিবিলাক যদি বাই চান্স জ্বলাই দিয়ে ন এইখিনি জ্বলি পূৰা মানে বহুত দিনলৈকে জ্বলি থাকে আৰু পূৰা ধোঁৱা ওলায় এইবাৰ কিন্তু তেনেকুৱাকৈ জ্বলাই দিয়া নাই আগতে মানে প্ৰায় জ্বলাই দিছিল এবাৰ সেইকাৰণে ইমান ধোঁৱা চোৱা তেনেকুৱাকৈ নাই এইবিলাক এই পথাৰখনত ন ইফালে দূৰত যে আগত মানে আমাৰ পথাৰ ওচৰত আৰু আমাৰ পথাৰো এইফালে আছে দূৰত তো সেইফালে এবাৰ তেল ওলাইছিলে আপোনালোকে ভিডিঅ'ত দেখিলে মানে চালে গম পাব তলত আমাৰ গাঁৱত তেল মানে কি আৰু তেলেই হ'ব লাগে বাই চান্স কিবা ভালকৈ নাজানো বাৰু এতিয়ালৈকে পৰীক্ষা নিৰীক্ষা কৰি আছে চাগে পূৰা জ্বলি আছিলে মানে ভিডিঅ' চালে গম পাব আৰু সেইফালে দূৰত নহয় সেইফালে আৰু ক'লা ক'লা আছে মাটিখিনি আৰু সেইফালে দূৰত দেখিছে নহয় অকণমান ধোঁৱা মানে সেইবিলাক অকণমান জ্বলালে চাগে ক'ৰবাত সিমান ভালকৈ নাজানো এনেও ক'লা ক'লা হয় বাৰু অকণমান ধোঁৱা ওলাই থাকে হ'লেও মানে সেইফালে ক'ৰবাত যদি জ্বলাইছে তেতিয়াহ'লে বেছিকৈ ওলাব আৰু এইফালে পূৰা ধোঁৱা দেখিছোঁ মই নাই যোৱা এইকেইদিন সেইকাৰণে সিমান ভালকৈ গম নাপাওঁ আৰু এইফালে এইটো ৰাস্তা চাওক এই ৰাস্তাটো এই তেতিয়া হেৰি হৈছিলে ন সাহিত্য সভা হৈছিলে ন তেতিয়া বনাইছিলে এতিয়া মানে সেইফালে পূৰা কঁঠালগুৰিত ধুনীয়াকৈ ওলাব পাৰে এখন বোকা পথাৰৰ পৰা আৰু এইফালে ৰাস্তাই পূৰা দোকান দি দিছে দোকান পূৰা ডাঙৰকৈ প্ৰায় 1000 মান খোলা টাৰ্গেট কৰিছে যেন পাইছোঁ 1200 মান টাৰ্গেট কৰিছে তাতো নৌতে লগাই দিছে আৰু এইফালে সঞ্জীৱনী নাৰ্চাৰী এখন টাউৰি এজনৰ সৈতে নাৰ্চাৰীও আনি দিছে পূৰা কিনে পূৰা চবফালে দোকান চাব দেই দোকান কিমান দোকান বহিছে এইফালে চাওক দোকানেই দোকান মানে একদম পূৰা লাইন লাগি গৈছে এটা চিষ্টেম মজা লাগিছে বেলেগ কাঁহ জহাবিলাকত কি হয় পূৰা ড্ৰামত এটা ড্ৰামতে থাকে আৰু তাৰ পৰা পানীখিনি নিবই লাগে ইয়াত মানে চিষ্টেমটো বেলেগ কৰিছে এটা ড্ৰামৰ পৰা ডাঙৰকৈ ড্ৰাম এটা দিছে ডাঙৰ ড্ৰামটোৰ পৰা পূৰা দূৰলৈকে ন পূৰা টেপৰ ব্যৱস্থা কৰিছে ৰ'ব আপোনালোকক দেখাইছোঁ চাব দেই তো এইটো ড্ৰামটো দেখিছে নহয় এই ড্ৰামটোৰ পৰা চাওক তাৰ পৰা এডাল পাইপ লগাই দিছে আৰু পাইপডাল দি কিনে আৰু সেইফালে দূৰলৈকে দেখিছে এইকেইটা পূৰা টেপ চিষ্টেম লগাই দিছে টেপ লগাই দিছে সেইফালে তাতো টেপ লগাই দিছে টেপ এইফালে চাওক মানুহ অহা যোৱা কৰি আছে পূৰা মানুহ আহি আছে আৰু এইফালে চাওক মানুহ পূৰা আহি আছে আৰু এইফালে মানুহ চাওক এইখিনি মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া ইমানখিনি মানুহ নাছিলে এতিয়া চাওক কিমানখিনি মানুহ হৈ গ'ল ইমান পটককৈ বৰ বেছি টাইম হোৱাই নাই মই অহাই আপোনাৰ আধা ঘণ্টামান হৈছেহে চাগে আধা ঘণ্টাতে মানুহ এইখিনি হ'লে আৰু অকণমান পিছত চাব মানুহ পূৰা ফুল হৈ যাব ইয়াত এইফালে কাউণ্টাৰত চাওক উঠনি মানুহ ইমান নাছিলে এতিয়া মানুহ ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছে চকুৱাখোলাত যিসকল সদাশয় ব্যক্তিয়ে বস্তুসমূহ গোটেই সামগ্ৰীসমূহ ভঁৰাল ঘৰৰ পৰাই যোগান ধৰা হ'ব গতিকে এই ক্ষেত্ৰত কুপন লাভ কৰা ব্যক্তিসকলক বস্তু ল'বলৈ আহোঁতে অতি কমেও 2 কিলোমিটাৰৰ বাবে আহ্বান জনাইছোঁ ठीक है তো তাত কি হ'ল গোটেইখিনি ঘূৰিলোঁ ন একবাৰ ঘূৰি মেলি তো মই আকৌ গাড়ীৰ ভিতৰলৈ আহি গ'লোঁ এতিয়া দেউতাই আকৌ মাতিছে মানে আমাৰ
ভাত নোখোৱাকৈ যামগৈ বুলি ভাবিছিলোঁ কিন্তু এতিয়া আকৌ মাতিছে যে ভাত খাই মেলি যাব বোলে ক'ৰবাত খোলা এখন দিছে সেইকাৰণে যাওঁ খানা চানা বনাওঁগৈ আৰু চাওঁগৈ ৰ'ব ত' আপোনালোককো দেখাই আছোঁ তো এতিয়া চাওক এতিয়া ৰাতি হৈ গ'ল দেই আন্ধাৰ হৈ গ'ল পূৰা তো মানুহ চাওক না মানুহ কেনেকুৱা যাম সাংঘাতিক মানুহ মানে কি আৰু পূৰা সাংঘাতিক মানুহ চাওক না মানুহ একদম পৰুৱা নিচিনা হৈ গ'ল পূৰা মানুহ কাৰণ তাৰ প্ৰায় মানে ভাড়া দি মেলি শেষ হৈছেগৈ মানুহ আৰু এইফালে মানুহ তো ইয়াত চাওক শ্ৰদ্ধাঞ্জলি টোটেল মানে মোৰ 37 গৰাকী দিছে মৃতকৰ মানুহ আৰু এতিয়া বন্তি প্ৰজ্বলন চলি আছে বন্তি চলাইছে যাৰ ঘৰৰ মানুহৰ দিছে ন কাজ তো চবেই বন্তি জ্বলাইছে চব বন্তি জ্বলাইছে নামঘৰৰ ভিতৰত ন পুৰা বিপৰীতে আপোনালোকে একোটাকৈ কুপন লাভ কৰিছে আৰু কুপন অনুসৰি আপোনালোকে চকুৱা খোলা লাভ কৰিব আৰু চকুৱা খোলাত আপোনালোকে ভাইটিজন লগ পালোঁ মানে মোৰ ভিডিঅ' চাই থাকে বোলে তো নামটো কৈ দিয়াচোন তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বিৰাজ তো ক'ৰ হয় বুজি পথাৰ হয় আৰু এইফালে দাদা কেইজন আছে এইফালে লগতে আহিছেনে অঁ ভাল লাগিলে দেই লগ পাই এইফালে আমাৰ পেহীহঁতে আহিছে দেই পেহী বোকাপথাৰ গাঁৱৰে হয় মানে সিহঁতক খোলা নিদিয়ে কেলৈ লাজ কৰিছা মোৰ প্ৰায়খিনি ন কমপ্লিট হ'লগৈ আহি মেলি পূৰা মানে যিবিলাক খোলা আছিলে ন খোলাবিলাক প্ৰায় কমপ্লিট হ'লগৈ আৰু এই ভঁৰাল ঘৰ যিবিলাক আছে ন ভঁৰাল ঘৰৰ ওচৰত থকাখিনি প্ৰায় বেছি কমপ্লিট হৈছে মানে এইবিলাকত বস্তুবিলাক আনিবলৈ সুবিধা হয়তো বেছিকৈ আৰু এইফালে চাওক এইবিলাকত যে ওচৰত সুবিধা নাই ন বস্তু আনিবৰ কাৰণে এইবিলাকত চাওক এই মাজৰখিনিয়ে প্ৰায় খালী আছে আৰু সেইফালে ছাইডৰখিনি চাওক ছাইডৰখিনি প্ৰায় মানুহ পূৰা ধুনীয়াকৈ বহি আছে মানুহ মানে প্ৰায়খিনি খোলাখিনি প্ৰায় ল'লেগৈ অকল এই মাজৰখিনি চাওক মাজৰখিনিহে প্ৰায় নাই মোৰ লগত আহিছিলে মোৰ দেউতা আহিছিলে দেউতা এইফালে আছে বৌমা দেউতা আহিছে এইফালে দেউতা এইফালে বৌমা মাহঁতে আহিছে এইফালে বৌ এজনী বৌ লাজ লাগিছে নেকি এইফালে খুৰীহঁতে আহিছে ভঁৰালবিলাকত ন বস্তুবিলাক দিবলৈ এতিয়ালৈকে ষ্টাৰ্ট কৰিছে মানে এতিয়া তো সেইকাৰণে মানুহ চাব দেই মানুহ এনেকুৱা জাম লাগিছে নহয় ভঁৰালবিলাকত 6টা ভঁৰাল আছে যদিও মানে এটা ভঁৰালতে 200খনকৈ দি দিছে ন 200খন ভঁৰাল মানে 200খন খোলাৰ কাৰণে একেলগে নিব দিছে ন সেইকাৰণে মানুহ সাংঘাতিক ভিৰ হ'ব আপোনালোকে দেখাই আছে মানুহ কেনেকুৱা ভিৰ তো এইফালে ভঁৰাল ঘৰটো চাওক মানুহ কেনেকুৱা সাংঘাতিক যাম পূৰা যাওঁ সেইফালৰ পৰা পূৰা জাম লাগি গৈছে এইফালে চব লাইন পাতি আছে আৰু বস্তুবিলাক ন এইবোৰ 1 নম্বৰ ভাল হয় ভঁৰালটোৰ ভিতৰত ভৰাই থোৱা আছে গোটেইখিনি চাওক দোকান ইয়াতো লাইন লাগি গ'ল পূৰা চবফালে দোকান পূৰা দোকান লাইন আৰু এইফালে দোকানৰ ওচৰতে এইফালে চাওক এইফালে চকুৱা খোলা তো এইফালেটো চাওক গোটেই ভঁৰালটো ন ভঁৰালটো 1 নম্বৰ ভঁৰালত কাষৰ ফালে চাওক না মানুহ চাওক মানুহ কেনেকুৱা যাম এতিয়া ষ্টাৰ্ট কৰিছে ন বস্তু দিয়া সেইকাৰণে মানুহ চাওক কেনেকুৱা সাংঘাতিক যাম মানে তাৰ পৰা বস্তুখিনি লৈ মেলিহে চাওক এইফালে খাব লাগিব ন খানা সেইকাৰণে মানুহ তামাম আৰু সেইফালে দূৰলৈকে আছে পূৰা দূৰলৈকে উঠি দেখাইছিলোঁ নহয় পূৰা দূৰলৈকে 2 নম্বৰ ভঁৰালটো মানুহ চাওক নাই কেনেকুৱা ঠেকা মেকা লাগি আছে গোটেই মানুহ যদি এটা ভঁৰালৰ পৰা 200খন খোলালে দিব লগা হয় তেতিয়াহ'লে ভাবি চাওক মানুহ কিমান জাম লাগিব এইফালে মানুহ চাওক এইফালে ইয়ালৈকে লাইন আৰু ইয়াৰ পৰা একদম জেগালৈকে সেইফালে চাওক একদম জেগালৈকে খাবলৈ তো এইফালে মানুহ কাইক লগ পালোঁ এইফালে এবাৰ চাই আছোঁ ধুনীয়াকৈ কেনেকুৱা লাগিছে এনেই ঘাঁহ কাজত বঢ়িয়া 3 নম্বৰ ভঁৰালৰ চাব দেই এইফালেতো মানুহ কিমান জাম ঠিক নাই ন আৰু এইফালে জাম হৈ এইফালে চাওক ইয়ালৈকে লাইন লাগি আছে পূৰা লাইন ইয়ালৈকে লাইন ইয়াৰ পৰা বস্তু ল'বলৈ কিমান টাইম লাগিব চাওক এটা মানুহৰ যদি 5 মিনিট কিয় লাগে ভাবি চাওক তো এইফালে চাওক না মানুহ কেনেকুৱা সাংঘাতিক মানুহ
এইটো এটা ভঁৰাল চাওক, এইটো ভঁৰালত চাওক নাই কেনেকুৱা মানুহ, এইটো ভঁৰালতো সাংঘাতিক মানুহ। তো এটা কথা মন কৰিব দেই, মানে কি হ'ল ইমানেই জাম থাকে আৰু ভঁৰালবিলাকত চাওক বস্তুবিলাক আনিবৰ কাৰণে ইমানেই প্ৰব্লেম হয়, হ'লেও যে আহি মানুহবিলাকে খাই কি মানে এনেকুৱা খোৱা ন ইণ্টাৰেষ্টটো মানে কি ক'ম আৰু ইণ্টাৰেষ্টটোৱে বেলেগ মানে ইয়াৰ কি ক'ম আপোনালোকে যেতিয়া কোনোবাই যিবিলাকে খাই পাইছে সিহঁতেতো গম পাব, যিবিলাকে আহি নাই পোৱা ন খাই নোপোৱা সিহঁতে মানে একবাৰ যদি আহে ন তেতিয়াহ'লে মোৰ আগতে কি হ'ল ইমানেই ধোঁৱা ওলাই ন গোটেই ধোঁৱা হৈ যায়, তো একদম বেয়া লাগিছিলে। তাৰপিছত যেতিয়া মই দুবাৰমান খাইছোঁ দেই, সিমান বেছিও খাই নাই পোৱা আজিলৈকে, তো দুবাৰমান খাইছোঁ ন এতিয়া খোৱা মানে ইণ্টাৰেষ্টটোৱে বেলেগ, মই তেতিয়াহে গম পাইছোঁ যে তেনেকুৱা আৰু আগতে যায় ন মানুহবিলাকে, তো মই ভাবোঁ যে এনেকুৱা মানুহবিলাকত মানে ইমান সেইফালে চাওঁ আগত এতিয়ালৈকে মানে কিছুমানে বস্তু আনিলে মানে বস্তু আনি মেলি পূৰা ৰেডি কৰি আছে, খানা বনোৱাত পূৰা ব্যস্ত, খানা বনাইছে এইফালে গৰম গাড়ী অঁ আহিছে ন এইফালে চাওক মোৰ ৰান্ধনি হ'ব লগা হৈছে, একদম পূৰা ধোঁৱা ওলাইছে, ধোঁৱাত চাওক একদম চকুপানী কিবা হৈ গৈছে। এইফালে চাওক আৰু এইফালে বোপাই মাছ কাটি আছে, মাছ আৰু এইটো হাঁহ, আৰু এইফালে বৌ বনাই আছে, বৌ এইফালে আৰু বাকী মানুহবিলাকে চাওক এইফালে ইয়াত বনাই প্ৰায় হ'লগৈ, খানা হৈ গ'ল, ভাতটো বাকী মাংস কাটি আছে। আৰু এইফালে ধোঁৱা চাওক না, ধোঁৱা কেনেকুৱা ধোঁৱা। তো এইফালে চাওক খানা বনি আছে, মানে ইয়াত এতিয়া চব্জি বনি আছে, এইফালে ভাত বনাই হৈ গ'ল দেই পূৰা, আৰু মানুহখিনি চাওক পূৰা একদম ধোঁৱা চাওক, ধোঁৱা কেনেকুৱা। আৰু এতিয়া কি হ'ল মেইন প্ৰব্লেমটো হ'ল যে বৰষুণ এটোপাল দিছে, ইমানেই কপাল বেয়া নহয় আচলতে মানুহবিলাকৰ, আজিৰ দিনত পূৰা বৰষুণ দিছে, মানে এটোপাল পৰিছে। আৰু আমাৰো এতিয়ালৈকে বনাই কমপ্লিট নাই হোৱা, অকণমান বাকী লাগে, আৰু 10-15 মিনিটমান পিছত হৈ যাব, যদি 10-15 মিনিটত হৈ যায় নহয় তেতিয়াহ'লে খাব পাম, আৰু নহ'লে গ'ল। দুটামান প্ৰব্লেম আছে দেই, দুটামান প্ৰব্লেম মানে চাওক মেইনকৈ এটা ভঁৰালত 200খন খোলা দিছে, 200খন খোলা মানুহ নিবৰ কাৰণে বহুত প্ৰব্লেম হয়, সেইকাৰণে এতিয়ালৈকে লাইন লাগি আছে। এতিয়াও চাইছিলোঁ, এতিয়াও মুঠতে পূৰা লাইন লাগি আছে। আৰু নেক্সট প্ৰব্লেম হ'ল কি পানী নাই, পানীৰ কাৰণে বহুত প্ৰব্লেম, পানী এতিয়া টেংকি ক'ৰবাত ফুটিলে নাই কি বুলি কৈছে, পানীয়ে নাই এতিয়া, আৰু মটৰ পাইপ চাইপ ফুটিলে বুলি কৈছে, তো পানীৰ কাৰণে মেইন চাওক আমাৰ লগত বোপাই আছে দেই, বোপাই বনাই আছে, বোপাই মই বনাইছোঁ মানে এইখনত, আৰু এইফালে দেউতাহঁতে। তো এইফালে চাওক চব খাই মেলি আজৰি হৈছেগৈ, প্ৰায় অকণমান আছেগৈ দেই, বৰ বেছি নাই আৰু এতিয়া চাওক চব খাই মেলি প্ৰায় আজৰি, চোলা চব শেষ এইবিলাক, আমিও খাই মেলি আজৰি হৈ গ'লোঁ, ভাত চাত খোৱা দেখাই নাথাকিলোঁ, মানে কি হ'ল বৰষুণ দিবলৈ হৈছিলে ন, সেইকাৰণে বৰষুণ দিওঁ কৰিছিলে, সেইকাৰণে আমাৰ দেখাই নাথাকিলোঁ, আৰু ফটাফট খাই মেলি পূৰা আজৰি হৈ গ'লোঁ। আৰু এতিয়া ঘৰত যামগৈ, মানুহখিনি এবাৰ দেখাই লৈছোঁ, মানে এপাক ঘূৰি গৈছোঁ। এইফালে ককাইহঁতি আছিলে, ককাইহঁতি আহিছিলে, অনিল গাড়ী তো এইফালে চাওক প্ৰায় খাই মেলি আজৰি হৈ গ'ল ন, এতিয়া মানুহবিলাক চব ঘৰ গৈছে। ক'ত হেৰাই থাকিলে আকৌ ককাই তামাম বিজি